তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি যাই আছোঁ নলবাৰী ৰাস সভা আৰু নলবাৰী ৰাস সভা যাম আজি গাইজ, মানে লগৰবিলাকৰ লগত যাম। আৰু এতিয়া মই লগৰ ছোৱালী এটাৰ ঘৰত যাই আছোঁ। লগৰ ছোৱালীটোৰ ঘৰত যাই কাপোৰ চাপোৰ ভালকৈ পিন্ধি ল'ম। কাপোৰ ভালকৈ পিন্ধা নাই, জোতা লৈছোঁ ইয়াতে, আৰু মই চুৱেটাৰ পিন্ধা নাই, লগৰ ছোৱালীটোৰ পিন্ধি ল'ম। পিন্ধি লৈ যাই আছোঁ গাইজ। আমি এতিয়া যাই আছোঁ। আমি এতিয়া দুখন গাড়ী ল'লোঁ, মানে এখনত যাব আছিলোঁ 8টা, কিন্তু 8টা নজৰে এখনত। সেইটো কাৰণে এতিয়া আমি দুখন গাড়ী ল'লোঁ আৰু আমি দুখন গাড়ী লৈ যাই আছোঁ। এতিয়া এটা লগৰ এটাক আনিব যাইছোঁ, আৰু এতিয়া আনি পেলাই আমি যাম। দুখন গাড়ী লগ হ'ম একেলগে, আৰু চাই থাকক তাতে যাই দেখুৱাই আছোঁ। গাড়ী চামে আহি পালোঁ। এতিয়া আহি আৰু দুখন আৰু এখন গাড়ী আহি আছে, সেইখনত বহি আছোঁ। এতিয়া সেইখন আহি আমি যাম ভিতৰলৈ যাই দেখুৱাই আছোঁ, চাই থাকক। তো গাইজ আমি এতিয়া আহি পালোঁ, আৰু আহি পাই এতিয়া আমি ভিতৰলৈ যাই আছোঁ। ভিতৰত যাই চাম ক'ত কি আছে, মই নাজানো না ক'ত কি আছে। বা আমাৰ এই তিনিটা যে আগত যায় সিহঁতে আমাক লৈ যাব, সিহঁতে লৈ যাই আছে আমাক। আমি যাই আছোঁ চাবৰ কাৰণে, আৰু ভিতৰত যাওঁ মানে কোনটো চাইড যাওঁগৈ ভাবি চোৱা নাই, মানে সিহঁতে লৈ যাব আমাক। সিহঁতৰ মতে যাই থাকিব লাগিব, মইতো নিজৰ ইচ্ছামতে দেখাব নোৱাৰোঁ। সিহঁতে যি সহায় লৈ যায় সহায় যাব লাগিব গাইজ। এতিয়া যাই আছোঁ, কি দেখা আগে মই নিজে ভাবি পোৱা নাই। চাই থাকক, দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। তো গাইজ আমি এতিয়া আহি পালোঁ আমাৰ ব্ৰিজৰ ওপৰত গাইজ, আৰু ব্ৰিজৰ ওপৰত কি মজাকৈ বনাই দিছে গাইজ, লাইটেৰে বহুত ধুনীয়া লাগিছে গাইজ। আহি চাওঁ আৰু ক'ত বা কেনেকৈ বনাইছে চাই আছোঁ গাইজ, বহুত ভাল লাগিছে ব্ৰিজৰ ওপৰত গাইজ। তো গাইজ আমি এতিয়া প্ৰথম যাম মীনা বজাৰত দেখি, আৰু মীনা বজাৰত দেখি চাই আহোঁ। এইফালে মন্দিৰত দেখি পিছত যাম, এইটো হৈছে হনুমান মন্দিৰটো, আৰু এইফালে পিছত যাই আছোঁ। আহি আমি মীনা বজাৰখন চাই আহোঁ। তো গাইজ আমি এতিয়া যাই আছোঁ মীনা বজাৰ। মীনা বজাৰ যোৱাৰ আগত অলপমান মানে এইটো চাইড দেখুৱাই দিছোঁ আপোনালোকক, চাওক এইফালে, আৰু এইবিলাক চাওক ব্ৰিজৰ ওপৰতে আছে। তো গাইজ ইয়াতে মানে বহুত হাল্লা হৈছে, সেইকাৰণে মানে ইয়াতে কিবা ক'লে মানে একো নুশুনি, সেইকাৰণে মই ঘৰত তো গাইজ এতিয়া আমি আহি পালোঁ মীনা বজাৰ, আৰু মীনা বজাৰ চাওক গাইজ, এইফালে মীনা বজাৰ পূৰা একদম ধামাকাদাৰ হেৰি চলি আছে, পূৰা মানে চাৰ্কেছগিলাখান চলি আছে পূৰা গাইজ। চাওক এই চকৰিবিলাক ঘূৰাই নাই, ডাঙৰ ডাঙৰ চকৰি একদম মানে ৰখি আছে গাইজ। এখন নাওৱে নে কি এখন যাই আছে, আৰু গাড়ী চাওঁ বাৰু কাষত থিয়াই থাকে, মাতটো শুনিম গাড়ীৰ আৱাজ। তো গাইজ এতিয়া আমি আহিছোঁ অলপ বাণিজ্যিক মেলাৰ ফালে গাইজ, আৰু এতিয়া বাণিজ্যিক মেলাখন চাই আছোঁ, বহুত ধুনীয়া হয় চাই আছোঁ বাৰু গাইজ। কিবা নেওৱে নেকি আচাৰ চাচাৰ গাইজ, চাওকচোন বিছনাখনে লৈ যাওঁ নেকি বাণিজ্যিক। তো গাইজ আমি এতিয়া আহিছোঁ টাৱাৰকেইডালত, টাৱাৰকেইডালৰ নাম নাজানো গাইজ, নাম নাজানো মানে টাৱাৰ বুলি কৈছোঁ। যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি ক'ব গাইজ, মানে টাৱাৰকেইডালৰ নাম জানে যদিও কৈ দিব কমেণ্ট কৰি, মানে টাৱাৰকেইডালৰ নাম নাজানো কাৰণে টাৱাৰ বুলি কৈছোঁ গাইজ। আৰু গাইজ মানুহ গাইজ সেই দলতে ফটো উঠা মানুহ বেছি গাইজ এই ৰাসৰ ফালতকৈ। তো গাইজ আমি এতিয়া সেইটো চাইডৰ পৰা আহিলোঁ, মীনা বজাৰ চিনা গোটাই চালোঁ সেইটো চাইড। এতিয়া আমি চাম মূৰ্তিৰ ফালে আহিছোঁ গাইজ, মূৰ্তি চাব আহিছোঁ গাইজ এতিয়া।
এতিয়া আহি গ'লো আৰু মন্দিৰলৈ যোৱাই নাই মানে বেলেগ বেলেগ বস্তুবিলাক চাইছোঁ বেলেগ বেলেগ বস্তুবিলাক চাইছোঁ মানে এতিয়া মন্দিৰৰ ফালে যাওঁ না আপোনাৰ কি তো গাইছ আমি এতিয়া আহিলোঁ মন্দিৰৰ ফালে আৰু এতিয়া মন্দিৰৰ গেট চাওক গাইছ বহুত ধুনীয়া গেট আৰু এইফালে মূৰ্তিবিলাক আছে গাইছ এইফালে আৰম্ভণি ইয়াৰ পৰা মূৰ্তি গাইছ চাওক মই মানে দূৰৰ পৰা দেখুৱাই দিছোঁ চাওক গাইজ এইটো চাইড আহি বহুত ভাল লাগিল মূৰ্তিবিলাক দেখা পাই এইটো চাইডতকৈ বেছি ভাল লাগিছে এইটো চাইড বহুত ভাল লাগিছে বহুত ভাল লাগিছে ইয়াত আহি আগৰ দেখি আছে কাৰেণ্টৰ কিবা মানে আছে দেখুৱাই আছোঁ আপোনালোকক চাই থাকক কাৰেণ্টৰ তো গাইজ চব এইফালে আছে কাৰেণ্টৰ মূৰ্তিবিলাক আৰু কাৰেণ্টৰ বেছি না ইয়াতে 10টামান আছে তো গাইছ মোৰ চাহ হ'ল গোটেইবিলাক মূৰ্তি আৰু এতিয়া মেইন মূৰ্তিটো চাব যাম গাইছ আৰু মেইন মূৰ্তিটো চাম গাইছ চাই থাকক আপোনালোকে গাইছ মই এতিয়া আহিলোঁ ভিতৰত সোমাই নাটক দেখিলোঁ গাইছ নাটকত মানে ভালকৈ দেখা নাপায় বহুত দূৰত আছে মানে সেইকাৰণে অলপ দেখাই দিছোঁ চাওক গাইছ এই বহুত দূৰত আছে ভাল তো গাইছ আমি এতিয়া আহিছোঁ গ্ৰন্থমেলাৰ ফালে আৰু গ্ৰন্থমেলা আহি দেখিলোঁ মানুহ চানুহ নাই গাইছ আৰু চাওকচোন মানুহ চানুহ নাই গাইছ গ্ৰন্থমেলাত এই হৈছে গ্ৰন্থমেলা গাইছ আমি দিয়ক গ্ৰন্থমেলাত বেলেগ কোনো নাই আৰু গাইছ আমি এতিয়া পুৰা ৰাখ চাক চালোঁ চাই একদম ভালে লাগিল চাই আৰু এতিয়া আমি ঘৰত যাব আহিলোঁ অলপ দেৰি হৈ গ'ল গাইছ মানে এনে ভিডিঅ' বনাব নেদে মানে লাজ কৰে আৰু মই লাজ কৰোঁ সেইকাৰণে ভিডিঅ'বিলাক ভাল হোৱা নাই ইমান তো এইটো যেহেঁতি বাৰু দেখুৱাইছোঁ